মেধাৱী ছাত্ৰ ছাত্ৰীসকলক মানে স্কুটি চাইকেল তেওঁলোকৰ পইচা 12,500 দিয়া হৈছে। গতিকে এই কথাটো অসম চৰকাৰে বহুত বছৰ পৰা দি আছে। গতিকে আমাৰ আজিৰ এই মাননীয় সভাপতি দেৱৰ সুৱৰণত আৰু আমাৰ আনন্দৰাম বৰুৱাৰ সুৱৰণত এই দিয়া হৈছে। দুইজনো বৰেণ্য ব্যক্তি আছে আৰু মালিগাঁৱৰ যিখন থেচিছ থেচিছখন মানে আছামিজ ইনফৰমেশ্যন এণ্ড ডেভেলপমেণ্ট সেইখন এখন অসমীয়া সাহিত্যৰ এখন আৰু তেখেতে আৰু আনন্দৰাম বৰুৱা ভাৰতবৰ্ষৰ গৌৰৱ। যেতিয়া লণ্ডনৰ পৰা ICS দিছিলে যেতিয়া IAS আছিল, যদি ICS বহুত কঠিন আছিল, গতিকে তেওঁ ভাৰতবৰ্ষৰ ভিতৰত তেওঁ মানে পঞ্চম আৰু অসমৰ ভিতৰত প্ৰথম তেওঁ ICS আছে। আৰু তাৰ উপৰিও ভাৰতবৰ্ষৰ ভিতৰত তেওঁ প্ৰথম ডিষ্ট্ৰিক্ট মেজিষ্ট্ৰেট অৰ্থাৎ DC হিচাপে নিযুক্তি পোৱা ব্ৰিটিছ পিৰিয়ডৰ একমাত্ৰ ভাৰতীয় আছে। গতিকে তেনেকুৱা এই নামত এই বঁটা প্ৰদান কৰা হৈছে আৰু সেই আজি আয়োজন কৰা হৈছে। আমি বজালী জিলাৰ গাৰ্জেন মিনিষ্টাৰ হিচাপে আমাক নিৰ্দেশ দিছে। মুখ্যমন্ত্ৰী মহোদয়ে বৰ্তমান আমাক অসমৰ ৰাজ্যখনৰ উন্নয়ন চলি আছে আৰু ৰাজ্যখনৰ অভিযোগ বিষয় আগবঢ়াই লৈ যোৱাত আজি দ্ৰুতগতিত অসম ৰাজ্যখন হ'ব লাগে। আমি ভাবো যে আপোনালোকৰ সহযোগত আমি সকলোৰে সহযোগত ডাঙৰীয়া এই সপোন নিশ্চয় বাস্তৱায়িত হ'ব আৰু বজালীৰ স্যাৰ অভিভাৱক মন্ত্ৰী হিচাপে বজালীৰ সীমা সম্পৰ্কীয় সমস্যা আজি নকওঁ, এইবিলাক কৰাৰ পিছত আমাৰ মই অকলে নহয়। আমি এখন কেবিনেট চাব কমিটি আছে, গতিকে কেবিনেট চাব কমিটিৰ বাকী সদস্যৰ লগত আলোচনা নকৰাকে দ্বিতীয় যিহেতু সংসদীয় পৰিক্ৰমা হিচাপত আপোনাক মন্ত্ৰী কৈছে, এতিয়া বন বিভাগ যিহেতু এতিয়া কাজিৰঙালৈ বহু পৰ্যটক আহে মানাহলৈ, নতুন কিবা হেৰি আছে? নতুন পৰিকল্পনাটো বন বিভাগত বহুত আছে।